গুড মৰ্ণিং গাইজ। আজি মানে ভিডিঅ'টো বিচনাতে আৰম্ভ কৰি দিলোঁ কাৰণ আজিৰ দিনটো বহুত স্পেচিয়েল হয় আৰু আপোনালোকক তাকে দেখাম বুলি ভাবিলোঁ। আজিৰ দিনটো কি কৰোঁ, ক'ত যাওঁ, মানে কেনেকৈ পাৰ কৰোঁ আৰু আপোনালোকে সকলোৱে চাই থাকিব। আৰু আমাৰ চেনেলটোত যদি নতুন হয় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আমি উঠি ল'ম, তাৰপিছত মুখ হাতবোৰ ধুই ল'ম, চাহ খাম, তাৰপিছত গা পা ধুই ওলাই মেলি পুৰণা ঘৰলৈ যাম। এতিয়া মই মুখ হাত ধুবলৈ যাওঁ, তাৰপিছত আহি কিনে আপোনালোকক দেখাই যাম। এতিয়া মুখ ধুই আহি কিনে চাহ খাবলৈ লৈছোঁ। A few moments later. তো গাইজ আমি এতিয়া ওলাই ল'লোঁ আৰু এতিয়া ভণ্টি, মই আৰু আপাহঁতৰ ল'ৰাটো যাব, সি ওলাই লৈছেগৈ। তাৰপিছত আমি এতিয়া মানে চাইকেলত যাম লাইচেঙলৈ। বেছি দূৰ বাট নহয় মানে, সেইকাৰণে আৰু হাঁহটো লৈছোঁ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই যাম ৰাস্তাটো। আপোনালোকক আমাৰ পুৰণা গাঁওখন দেখাম এইবাৰ। আজি দিনটো ক'ত যাওঁ, কি কৰোঁ, সেইবিলাক সকলো দেখুৱাই যাম। আজি চাইকেল লৈ ওলাইছোঁ। চাইকেল লৈ, এইখন আমাৰ স্কুটিখন। আমাৰ স্কুটিখন এইখনেই। আমি এতিয়া গৈ আছোঁ চাইকেল চলাই চলাই। মই বাৰু এইখন চাইকেল চলাই লৈছোঁ। তাৰপিছত এয়া ভণ্টি। ইয়াত বান্দৰ এডাল আছে, চাব দেই। আচলতে এইখন আমাৰ বাৰীখন আছিলে দেই, আপোনাক এতিয়া দেখাই দিছোঁ। এইখনে আমাৰ বাৰীখন, এইখন। ব'লক আপোনালোকক পিছত দেখাই গৈ আছোঁ। ফাইনেলি আহি আমি পাছেদি পাই গ'লোহি। একদম আহি মুঠতে গোটেই ঘামি জামি মুঠতে এদাই আৰু মানে কি ক'ম আৰু, একদম এনেকুৱা বেয়া ৰাস্তা আপোনালোকক দেখুৱাবলৈ নহ'ল। মানে মোৰ মোবাইলটো উলিয়াবলৈ সাহস নহ'ল, এনেকুৱা পৰি থাকিব যেন লাগিলে। আৰু বাই আহি আছে এইফালে, আমাৰ টুপু দাদাটো। আমি গৈ আছোঁ আমাৰ মাহীহঁতৰ ঘৰ ওচৰ পাওঁ হৈছোঁহি আৰু মানে দেখি আছোঁ এইফালৰ পৰা কাম লাগি আছে চাগে ঘৰত। হ'ব বাই, মই আপোনালোকক দেখুৱাই যাওঁ বাৰু ৰাস্তাটো। আজিহে ইমান ৰ'দটো চোকা হ'ব পাৰে দে বাৰু। ফাটি গৈছেগৈ মোক দেই, কি হ'ব আৰু মোৰ ইফালে দেখুৱাবলৈ ধৈৰ্যই নাই। ব'লক, আৰু বহুত দূৰ হৈ আছে যাবলৈ। এইটো অকণমান পাছত আপোনালোকক দেখুৱাই যাম। এতিয়া এডোখৰ বৰচকী পাইছোঁহি আৰু কিমানডোখৰ যাব লাগিব। মাই গড, একদম অশান্তি লাগি গৈছে। চাওকচোন বাৰু মোৰ কি অৱস্থা হৈছে। মাই গড, এনেকৈ বাৰু ঠিকেই দেখিছে হয় নাই, পিছতহে গম পায়। ফাইনেলি আহি আমাৰ গাঁওখন পাই গৈছোঁহি, আপোনালোকক দেখা যাম ব'লক। অৱস্থা বেয়া হৈছে বেছি এজন। তো গাইজ এইটোৱে হৈছে আমাৰ পুৰণা ঘৰলৈ যোৱা ৰাস্তাটো। এতিয়া নোসোমাওঁ আৰু দেৰি হ'ব যে, সেইটো কাৰণে বেলেগ এদিন সোমাব লাগিব। এতিয়া আহি আমি পালোঁহি নখাট। তো গাইজ আমি নখাটলৈ যিটো কামত গৈছিলোঁ, কামটো হ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ। এতিয়া ব'লক আমি ঘৰত কি কৰোঁ দেখাই যাম আপোনালোকক। চাওকচোন বাৰু, এইটো কিমান বেয়া ৰাস্তা, গোটেই খলা বমা। আমি ঘৰৰ পৰা 7:30 ওলাই আহিছিলোঁ, এতিয়া 7:30 ক'ত 2টাত কিমান হ'লি। আচলতে আৰু অকণমান চাহে ৰখি আহিব আছে, নহ'লে একেৰাহে থাকিব নোৱাৰি ন। চাওকচোন বাৰু, কিমান বেয়া ৰাস্তা, কেনেকৈ যাওঁ বাৰু। বেছিডোখৰ নাই আৰু তাৰপিছত ঘৰে পামগৈ। ব'লক আপোনালোকক দেখাই গৈ থাকিম। এতিয়া দেওঘৰ তিনিআলি পাই গ'লোহি। যাওঁ। এইটো আমি পাই গ'লোহি এতিয়া বটুৱা তিনিআলি। ব'লক আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো দেখাই দিম। এইফালে এতিয়া আমি ৰাইট চাইডে ঘূৰি দিম। এইটো গৈ আছোঁ, ব'লক আমাৰ ঘৰৰ পদূলিটো। এই আঁতৰ এইফালে এনেকৈ সোমাই যায়, ব'লক। এইটো আমাৰ দীঘল পদূলিটো।
এইটোৱে পাই গ'লোহি। তো এতিয়া আমি ঘৰ পাই গ'লোহি। আপোনালোকে কপিছটো এতিয়া বজাৰ কেইটামান কৰিব আছে, দোকানলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক চব দেখাই আছোঁ। মানে সেইখনত আমি ইলাচি আৰু ময়দা নাপালোঁ আৰু এখনলৈ গৈ আছোঁ। আচলতে বাৰ্থডে বিশেষকৈ একো কৰা নহ'ব, এই ঘৰতে কেক এটা বনাম বুলি ভাবিছোঁ। বা আছে যিহেতু, মই শিকিছিলোঁ বাৰু বনাবলৈ, কিন্তু বা আছে যেতিয়া বাকে বনাবলৈ দিম আৰু বায়ে মই দুইজনীয়ে লাগি যাম। দোকানৰ পৰা আহি পালোহি। তো গাইজ ফাইনেলি আমাৰ কেক ৰেডি হৈ গ'ল, এতিয়া কাটিব লাগে আৰু বিশেষ আয়োজন কৰা নাই বাৰু। এতিয়া আমাৰ বাৰ্থডে গালে কাটিব এইটো। তো গাইজ সকলোকে এতিয়া চাহ দি আজৰি হৈ গ'ল আৰু আমিও খাই ল'লোঁ। আজি দিনটোতো গোটেই ঘূৰি ফুৰাই হ'ল, চাইকেল কৰি কিমান দূৰ গ'লোঁ বাৰু, ভাগৰ লাগি গ'ল যিহেতু। এতিয়া আমি শুমহে আৰু চাহ তাহ দিয়া এইবিলাক ভিডিঅ' আৰু ফটো মাৰিবলৈ নহ'লেই, ভাত পানী তেনেকৈ যোগাৰ কৰা হোৱা নাছিলে। এতিয়া ঘৰতে খাম আৰু শুমাম, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে চায়ো আমনি পাব। ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আজি বিশেষ একো দেখাব নোৱাৰিব পাৰোঁ, কাৰণ ইহঁতৰ পৰীক্ষা আছিলে, তো ডাঙৰকৈ পতাও হোৱা নাছিলে। সেইবাবে ভাবিলোঁ ইমানতে সামৰি দিওঁ, আৰু আহি আছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোক সকলোৱে চাবলৈ নাপাহৰিব। বাই বাই।